কনকলতা মহিলা সবলীকৰণ আঁচনি অসম চৰকাৰৰ এখন অতিকে গুৰুত্বপূৰ্ণ আঁচনি। ভাৰত চৰকাৰৰ যি NRLM আঁচনি আছে, নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন, যাক আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বুলি কওঁ, সেই আঁচনিখনৰ লগতে সন্মিহল কৰি বা একত্ৰিত কৰি আমি কনকলতা মহিলা সবলীকৰণ আঁচনিখন পৰিচালনা কৰোঁ। এই আঁচনিখনত ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰে লগ হৈ প্ৰথমতে 25,000 টকাৰ আমি ঘূৰ্ণীয়মান পুঁজি দিওঁ, ৰিভলভিং ফাণ্ড দিওঁ। তাৰমানে কনকলতা মহিলা সবলীকৰণ যোজনা আঁচনিখন হ'ল প্ৰথম বছৰ 25, দ্বিতীয় বছৰ 50, তৃতীয় বছৰ 1 লাখ, চতুৰ্থ বছৰ 2 লাখ, পঞ্চম বছৰ 4 লাখ। মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ শিৱসাগৰত 6,637টা গ্ৰুপ NRLMত পঞ্জীয়নভুক্ত হৈ আছে আৰু এই 6,637টা গ্ৰুপৰ ইতিমধ্যে 6,244টা গোটে আজিকে ধৰি 25,000 টকা পোৱাটো সম্পূৰ্ণ হৈ যাব। জীৱিকা সখী বাইদেউবিলাকো অহা যোৱা কৰি থাকিব লাগে, আপোনালোকৰ লগত মিলা মিছা কৰি থাকিব লাগে, বুজাই থাকিব লাগে। এইবাৰ আমি তেওঁলোকক এখনকৈ স্কুটি দিছোঁ আৰু অলপ আমি তেল ভৰাবৰ কাৰণেও তেওঁলোকক মাহত পইচা দিছোঁ। এতিয়া মোক কৈছে যে মাষ্টাৰ বুক কিপাৰবিলাক বাকী ৰ'ল। ঠিক আছে, অহাবাৰ তেওঁলোককো কৰি দিম, কিবা যদি কোনোবা বাকী ৰৈছে, হয় নহয়? সকলোকে লৈয়ে চলিব লাগে। আৰু মই ভাবোঁ যে এইবাৰ ৰাজ্য চৰকাৰে এই আঁচনিখনত 600 কোটি টকা খৰচ কৰিছে আৰু আমাৰ এই আঁচনিত শিৱসাগৰৰ প্ৰায় 104 গৰাকী জীৱিকা সখী বাইদেউক আজি আমি স্কুটি দিম।